সকলোকে মই আমি আছো চতিয়াত। এয়া আমাৰ যে মামা আহিব হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ অপেক্ষাত চব ৰাইজ ৰাস্তাৰ লগত ৰখি আছে। চাব পাৰিছে কিমান মানুহৰ ভিৰ, বহুত ভিৰ হৈ আছে। মানুহ পাগলৰ নিচিনা হৈ গৈছে মামাক চাবৰ কাৰণে। এয়া মুখ্যমন্ত্ৰী ডক্টৰ মামা গাড়ী আহি গ'ল, মোটামুটি খন্তেক সময়তে মামা আহি পাই যাব। আমি জানো যে তেখেতৰ এই আমাৰ গাঁৱৰ মেম্বাৰ হয় তেখেত, মেম্বাৰকো লৈ আহিছোঁ লগত। এই লক্ষী আছে বহুত ধুনীয়া পৰিৱেশ ইয়াত। চাওক, এইজন আমাৰ মামা হয়, আশীৰ্বাদ তথা এইজন আমাৰ ভাগিনৰ মামা। গতিকে সকলোৱে একেলগে তেখেতক এটা চাব পাৰিছে মামাৰ গাড়ী আহি আছে। অনুৰোধ জনাইছোঁ। এয়া মামাৰ গাড়ী বহুত স্পীডত আহি আছে। চাওক, চবেই মামাৰ গাড়ীৰ কাৰণে অপেক্ষা কৰি আছে, কেতিয়া মামা আহিব চাব পাৰি আছে। ৰাস্তাত বহুত ভিৰ, এই গাড়ী আহি আছে। গাড়ী বহুত গাড়ী হয় আৰু গাড়ী আহি আছে, গাড়ী অহাৰ শেষ নহয়। এই লাষ্টত গাড়ী আহি থাকিব, মানুহ এয়া চাই আছে। মামাৰ গাড়ী সোমাব ধৰিছে গেটৰ মুখেদি। ৰাইজ বহুত মানুহৰ সমাগত একলগতে, বহুত ধুনীয়া পৰিৱেশ হৈ আছে মামাৰ কাৰণে, মামাক চাবৰ কাৰণে মানুহ একদম ভিৰ হৈ আছে। আমি এতিয়া বৰ্তমান চতিয়াৰ পৰা কৈ আছোঁ। এয়া মামাৰ গাড়ীৰ পৰা মামা নামিব। এয়া গাঁতবিলাক পূৰা দৌৰি আছে। আমাৰ মাজত উপস্থিত হৈছে শ্ৰদ্ধাৰ আমিও গৈ আছোঁ। জনপ্ৰিয় তথা সাহসী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক সকলোৱে দেখিছে। আমাৰ চতিয়াৰ কাৰণে আজি যি গৌৰৱ, চতিয়া দিৱসত অসম চৰকাৰৰ তৰফৰ স্বীকৃতি দিলে। আজি বিশেষ কৃতজ্ঞতা জনাই শেষ কৰিব নোৱাৰো ভাষাৰে। তেখেতক সোমাই আহিছে। পোনপ্ৰথমে মই চতিয়া দিৱসৰ লগত সংগতি ৰাখি এয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতক সকলোৱে আদৰণি জনাইছে। চতিয়াবাসী আজি তেখেতে গৌৰৱেৰে গৌৰৱান্বিত কৰিলে। চতিয়াৰ যি ইতিহাস আছিল 1942 চনৰ 20 আগষ্টৰ দিনটো, সেই ইতিহাসক তেখেতে স্বীকৃতি দি চতিয়াবাসীৰ কাৰণে কৰ্তৃত্ব গ্ৰহণ কৰিলে। এয়া চতিয়া পৌৰসভাৰ পৌৰপতি দীপশিখা সন্দিকৈ ডাঙৰীয়াই অসমৰ চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পৌৰসভাৰ তৰফৰ প্ৰাক্তন ফুলাম গামোচাৰে আদৰণি জনাইছে। লগতে চৰকাৰ বিধায়ক নগৰ সমষ্টিৰ বিধায়ক পদ্মা হাজৰিকাদেৱেও তেখেতে এটা স্মাৰকৰ জৰিয়তে তেখেতক অকণমান সন্মান যাচিব বিচাৰিছে। এয়া চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি শ্বহীদ বেদীলৈ গৈ পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ 1942 চনৰ 20 আগষ্টৰ দিনা যিসকলে মৃত্যুঞ্জয় ত্যাগ কৰিলে, লগতে ভাৰতবৰ্ষৰ যিসকল স্বাধীনতা সংগ্ৰামী শ্বহীদ হৈছিলে, সকলোৱে তেখেতে শ্ৰদ্ধাঞ্জলি আমি এয়া শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ইয়াৰ পিছতেই বিগত বৰ্ষত চতিয়া দিৱসত চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আমাৰ কাৰণে প্ৰথম পৰ্যায়ত 5 কোটি টকা যি ঘোষণা কৰি থৈ গৈছিল, সেই 5 কোটি টকাৰ প্ৰথম আজি আধাৰশিলা স্থাপন কৰিব। গতিকে তেখেতক আধাৰশিলা অনুষ্ঠানলৈ আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া বিগত বৰ্ষত ঘোষণা কৰি থৈ যোৱা 5 কোটি টকাৰ চতিয়াৰ এই ঐতিহাসিক থানাখনৰ যি বীৰ বীৰাংগনা, সেই 1942 চনৰ 20 আগষ্টৰ দিনা যি তিৰংগা পতাকা উত্তোলন কৰি ব্ৰিটিছৰ ইউনিয়ন নমাই যি ইতিহাস ৰচনা কৰিছিল, তেওঁলোকৰ স্মৃতি 5 কোটি টকা বিগত বৰ্ষত ঘোষণা কৰি থৈ গৈছিল। তাৰে আধাৰশিলা অনুষ্ঠান আমি জানো যে চতিয়া আজি পুনৰ্জীৱিত চতিয়া যি থানা, এই থানাত আজি স্বীকৃতি প্ৰদান কৰা অসমৰ চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীক চতিয়াবাসী ৰাইজৰ উষ্ম আদৰণি জনাইছে। চতিয়াবাসী ৰাইজে তেখেতৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিব। আৰু আজিৰ দিনটো যুগমীয়া হৈ থাকিব। যেনেকৈ এটা যুগৰ সৃষ্টি হৈছিল 1942 চনৰ 20 আগষ্টৰ দিনটো, আজিৰ দিনটো এটা যুগৰ সৃষ্টি হৈ থাকিব। আমি জানো যে ইতিহাসৰ পাতত আজিৰ দিনটো লিখা থাকিব। প্ৰথমবাৰৰ কাৰণে চতিয়া দিৱস চৰকাৰীকৰণ কৰাৰ পিছত চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া
আমাৰ মাজত আহি আমাক যি উৎসাহ আৰু উদ্দীপনা যোগায় তাৰ বাবে আমাৰ বিধায়ক মহোদয় শ্ৰদ্ধা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি চতিয়াবাসী ৰাইজে ভাষা আৰু শব্দৰে কৃতজ্ঞতা জনাব নোৱাৰো। বাবুল গোৱাৰ নিচিনা লাগিছে সংঘৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। অসমৰ জনপ্ৰিয় সাহসী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। আজি চতিয়াৰ কাৰণে যি গৌৰৱ কঢ়িয়াই আনিলে শ্ৰদ্ধা মুখ্যমন্ত্ৰীগৰাকীয়ে এই ইতিহাসৰ পাত তেওঁ যেতিয়া অসম বিধানসভাত চৰকাৰীকৰণ কৰিলে তাৰ কাৰণে চতিয়াবাসী ৰাইজে তেখেতৰ ওচৰত কৃতজ্ঞতাৰ ধন্যবাদ তেখেতৰ যি সভা আছিল সভাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। সমূহ ৰাইজে যাতে তালৈ খেলত পথাৰত আজি যি ৰাজহুৱা সভা আছে সেই সভাত চতিয়া দিৱসৰ সম্পৰ্কত বিস্তৃতভাৱে শ্ৰদ্ধা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে শ্ৰদ্ধাৰ নদীয়া সমষ্টি বিধায়ক পদ্মা হাজৰিকাদেৱে বক্তব্য ৰাখিব। সকলোকে চতিয়া দিৱসৰ তাৎপৰ্য সম্পৰ্কত আৰু চতিয়াক স্বীকৃতি প্ৰদান কৰিলে মুক্তিযোদ্ধাসকলৰ সেই ত্যাগক স্মৰণ কৰাৰ যি সভা সেই সভালৈ সকলোকে যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলো চতিয়াবাসী ৰাইজক চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কলকাতাত হ'বলগীয়া ৰাজহুৱা সভালৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। শৃংখলাবদ্ধভাৱে ৰাইজৰ যি কৃতজ্ঞতা আৰু আন্তৰিকতা সেই কথা প্ৰদৰ্শন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাব তেখেতক সকলোকে আমি তালৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। চতিয়াৰ ৰাইজ আজি উৎসাহিত চতিয়া দিৱসত অসম বিধানসভাত প্ৰদান কৰিলে তাৰ বাবে সমস্ত চতিয়াবাসী আজি উৎসাহিত হৈ আছে উৎসাহিত হৈ আছে। তাৰ কাৰণে তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। হাজাৰ হাজাৰ ৰাইজ আজি ওলাই আহিছে চতিয়াবাসী ৰাইজ নজৰাবাসী ৰাইজ সকলোৰে ভৱিষ্যতৰ দিনো চতিয়া জেগাডোখৰৰ প্ৰতি তেখেতৰ যাতে সুন্দৰ দৃষ্টিভংগীৰে আগবঢ়াই ওলাই ক্ষেত্ৰত তেওঁ আমাক যাতে আশীৰ্বাদ প্ৰদান কৰে তাৰ কাৰণে অসমৰ শ্ৰদ্ধা মুখ্যমন্ত্ৰীগৰাকীক আমি অনুৰোধ জনাইছোঁ। গাড়ীখন পাৰ হৈ লওক।
মই তো নেতাই রাখছিলাম নাকি এই আমার গাঁৱৰ মেম্বার হয় আগতে আছিল না আমার পুরা আনছি একেবারে মাল তুই আইসে আমি লাইভ দিয়েছি তাকে চলো এটা